যোৱা কেইদিনমানৰ পৰা গুৱাহাটীৰ সৰু সৰু বিশেষকৈ অসমৰ সৰু সৰু ব্যৱসায় কৰা মানুহবিলাকে মোক ফেচবুকত হোৱাটছআপত দি আছে যে দাদা কিমান পূজাৰ চান্দা দিম এখন এখন সৰু সৰু দোকানীয়ে যদি পাঁচটা পূজাৰ চান্দা দিব লাগে দোকানীজন কেনেকৈ চলিব পাৰিব কোভিডৰ পিছত যেনে তেনে মানুহবিলাক মূৰ দাঙি উঠিছে মই আমাৰ সকলোকে আহ্বান জনাম যে আমি সৰু সৰু ব্যৱসায়ীবিলাকক হাৰাশাস্তি কৰা পূজা বিহুৰ নামত এই পৰম্পৰাটোৰ পৰা আমি ওলাই যাব লাগে কাৰণ দোকান এখন দি আছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে গোটেই পৰিয়ালটোৱে তাত কাম কৰে আৰু যদি পূজাৰ নামত 20,000 টকা চান্দা দিব লাগে তেতিয়াহ'লে সেই মানুহজনে অন্তৰত বহুত কষ্ট পায় চান্দা তোলা যিসকলে পূজা পাতিব তেওঁলোকে নিজে পইচা দিব আজিকালি দাতা আছে আজিকালি মূৰ্তি দিয়া মানুহ আছে ভোগ দিয়া মানুহ আছে মানুহে আই মাতৃ ভগৱানৰ কাৰণে মনৰ পৰাই কৰে বহুত জায়গাতো এতিয়া আমাৰ জালুকবাৰীতে গাঁৱত মই দেখিছো দুই এখন পূজাত অহা 25 বছৰলৈকে মূৰ্তি দিব নোৱাৰে পুৰা নাম ফিক্স হৈ আছে 25 বছৰ আৰু মূৰ্তি দিয়াৰ স্থান নাই তেনেকে ভোগ দিয়া আমি কৰিব পাৰো যজমানৰ যি তেওঁ পাব লাগে সেইখিনি দিয়াৰ বাবে কাবাক দায়িত্ব দিব পাৰো মোটামুটি আমি পূজাখন বহুত মানুহক হাৰাশাস্তি নোহোৱাকৈ আমি চলাব পাৰো আমাৰ অসমীয়া লোকৰ এটা বহুত দিনীয়া পুৰণা বদনাম যে বিহু আমি বেলেগৰ চান্দা দি কৰো যোৱাবাৰ সেইটো বহুত পৰিমাণে কমি গৈছে দুৰ্গা পূজাও আমি নিজৰ পৰা কৰিব লাগে বেলেগৰ পৰা চান্দা লৈ আমি দুৰ্গা পূজা কৰিব নালাগে মই ভাবো যে এই চান্দা সংস্কৃতিৰ বিৰুদ্ধে আমি সকলোৱে মাত দিব লাগে কাৰণ এবাৰ যদি অসমত দোকানে দোকানে চান্দা নোতোলা হৈ যায় মানুহৰ দুখীয়া মানুহৰ বহুত লাভ হ'ব পান তামোল দিয়া মানুহখিনিয়ে চাকৰি বাকৰি নাপায়হে দোকান দি আছে তেওঁলোকে ক'ৰ পৰা পইচা পাব তেওঁলোকৰতো কোনো বাহিৰা ইনকাম নাই আজিকালি মানুহক কোনেও ঠগাবও নোৱাৰে সব মানুহে কয় জিএসটি ইমান অমুক কিমান মানুহে যিহেতু ইন্টাৰনেটত অৰ্ডাৰ দিয়ে সব বস্তুৰ দাম মানুহে জানে গতিকে ব্যৱসায়ীসকলে বহুত কতো লাভ কৰিব নোৱাৰে ক্ষুদ্ৰ আৰু মধ্যমীয়া ব্যৱসায়ীসকলৰ ক্ষেত্ৰত আমি সহনশীল হ'ব লাগে তাক মই ৰাইজৰ ওচৰত অনুৰোধ কৰিম আজি সুবিধা পাই মই অকল এইটো গুৱাহাটীৰ কাৰণে কোৱা নাই সমগ্ৰ অসমবাসী ৰাইজলৈ এই মই আহ্বান জনাইছো পুনৰবাৰ শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনাইছো মা পৃথিৱীলৈ আহিব আমাৰ অসুৱা অমংগল অতৰাই আমাক সমৃদ্ধি আৰু শান্তি আমাক এৰি থৈ যাব সমৃদ্ধি আৰু বিকাশৰ পথেৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাম আমাৰ প্ৰতিজনৰে জীৱনত পৰিয়াললৈ সুখ সমৃদ্ধি মায়ে দি থৈ যাব তাকে আশা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম